পৰিৱেশবিলাক দেখি ভাল লাগে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি মৰম চেনেহ আদৰ দেখিলোঁ, সঁচাকৈ ভাল লাগিলে। আজি আমাৰ অনুজা বক্তিয়াই এয়া মেগী বনালে আৰু এয়া সকলোকে দিছে। সঁচাকৈ দেখি ভাল লাগিছে। শিক্ষকসকলৰ মাজতো যে এনেকুৱা মিলা প্ৰীতি আছে। আমাৰ স্কুলৰ ষ্টাফটো সঁচাকৈ খুব মিল, মানে তেওঁলোকৰ মাজত কোনো বেয়া পোৱা ভাৱ আৰু মানে সদায় তেওঁলোকে এনেকৈ মিলা প্ৰীতিয়ে থাকে। মোৰো এই কাম বনবিলাকত ভাল লাগে। আমাৰ ষ্টাফত কেতিয়াও কাজিয়া নহয়, সঁচাকৈ ভাল লাগিছে। আৰু আছে ইফালে ডিউটি আছে, সেইকাৰণে বাহিৰত থৈ দিছে আৰু কেইজনমানৰ দেৰি হোৱাৰ কাৰণে গুচি গ'লগৈ বাৰু। এয়া মই মানে যোগাৰ পাতি দি আছোঁ আৰু মই ৰেডি কৰি আছোঁ। এয়া খাইছে। সঁচাকৈ এনেকুৱা মিলা প্ৰীতি থাকিলে প্ৰত্যেকখন স্কুলতে ভাল এটা পৰিৱেশ গঢ়ি উঠে আৰু এনেকৈ ভাল এটা পৰিৱেশ গঢ়াটো মই সদায় কামনা কৰোঁ। টিচাৰসকলক বা শিক্ষক-শিক্ষয়িত্ৰীসকলে এনেকুৱা ভাল আদৰ্শ এটা দেখুৱালেহে ছাত্ৰ-ছাত্ৰীসকলেও এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ'ব আৰু তাহাঁতৰ মাজতো কাজিয়া, হাই খেদ এইবিলাক নহ'ব বুলি মই ভাবোঁ।